হেল্ল' গাইজ, এয়া দুপৰীয়া সময় হৈছে আৰু মই আহিছোঁ আমাৰ পাচলি বাৰীলৈ অলপমান পাচলি ছিঙো বুলি আৰু লগতে আপোনালোককো দেখুৱাওঁ আৰু আপোনালোক সকলোকে জুনছ কিটচেন গাৰ্ডেন চেনেললৈ স্বাগতম জনাইছোঁ। এই পাচলিখিনি নোহোৱাৰ আগতে মই বাৰীখন দেখুৱাইছিলোঁ যেতিয়া এই মাটিখিনি ঠিক ঠাক কৰি থোৱা হৈছিলে পাচলি খেতি কৰিবলৈ। এয়া চাওক এতিয়া ধুনীয়াকৈ লহপহকৈ বাঢ়িছে আৰু এতিয়া মই এয়া ছিঙিছোঁ কি জানেনে, ধৰিব পাৰিছেনে? এয়া হৈছে আলুৰ আগ ছিঙিছোঁ। এইখিনি আমাৰ আলুৰ খেতি দেখিছে। আজি আলু আগেৰে এখন ধুনীয়া ভাজি আপোনালোকক বনাই দেখুৱাম। বহুতে আলুৰ আগ খাই বুলি নাজানে, কিন্তু বহুতে জানে। আৰু এয়া হৈছে মটৰ। এয়া মটৰ সৰু সৰুকৈ ফুলিছে, অলপ অলপ লাগিবলৈ আৰম্ভ কৰিছে। আৰু এয়া হৈছে মূলা। এইবছৰৰ প্ৰথম মূলা আজি উঘালিম খাবলৈ। এয়া ৰঙা মূলা হৈছে এবাৰ, কিন্তু মূলাৰ খেতিটো আমাৰ ভালেই হৈছে। আৰু কেইডালমান মই মূলা উঘালি লওঁ। এই আলু আগৰ যে কথা কৈছোঁ, আলুৰ কৰিবলৈ যদি আপোনালোকৰ এনেকুৱা বাৰী নাথাকে তেতিয়া আপোনালোকে কুহিলা বক্স হওক বা যিকোনো টাবত হওক তেনেকৈ কৰি লৈ পেলাই আলুৰ আগ খাব পাৰে। এই আমাৰ আলুৰ আগখিনি 2-3বাৰ কিন্তু ছিঙি খোৱা হ'ল, খুব ভাল লাগে খাই। আৰু ওলকবি হৈছে, এয়া পিঁয়াজ পাত কেইডালমানো ছিঙি লওঁ মই। মাজে মাজে আমাৰ জিলমিল শাকো নিজে নিজে হৈছে, খুতৰা জিলমিল এইবিলাকো হৈছে। আৰু এনেকৈ এয়া চাওক, এয়া বন্ধাকবিটো দেখুৱাই দিছোঁ দেই লগত। এবাৰ বন্ধাকবি ৰোৱা মানে অকণমান দেৰি হ'ল। আৰু এনেকৈ সৰু সুৰাকৈ যদি বাৰীত এনেকুৱা নিজে কৰা পাচলি ছিঙি খাব পৰা যায় তেতিয়া বহুত ভাল লাগে, মনটো ভাল লাগে। আৰু এটা ডাঙৰ হৈছে ওলকবি, এইটো বহুত কষ্টৰে মই উঘালিছোঁ দেই। এয়া চাওক, এইটো ওলকবি বহুত ডাঙৰ হৈছে। আজি প্ৰথম ছিঙিছোঁ ওলকবি আৰু মূলা। আৰু কেইডালমান এয়া ধনিয়া পাতো ছিঙি লৈছোঁ, ধনিয়াখিনিও ভাল হৈছে এবাৰ। আৰু বাৰীখন এয়া চাওক, আমাৰ অলপ চলপকৈ পাচলি হৈছে। আৰু এতিয়া চাওঁচোন অমিতা বুঢ়া হৈছে নেকি। এইজোপা বৰ ওখ, মই ছিঙিবই নোৱাৰিম। মই অলপ চাপৰতে লগা অমিতাজোপাৰ পৰা এটা অমিতা ছিঙো, বুঢ়া হৈ আছে। এইটো অমিতাও ছিঙি লৈ গৈছোঁ। এতিয়া পাচলি ছিঙা হৈ গ'ল, এইখিনি ধুই মেলি বাচি মেলি ঠিক ঠাক কৰি লওঁ। আৰু এয়া চাওক, ডলাখন একেবাৰে পাচলি আজি মোৰ ভৰি গ'ল, মনটোও ভাল লাগিছে দেখি। আৰু এবাৰ দেখুৱাই দিছোঁ কি কি ছিঙিলোঁ। ওলকবি, এয়া জিলমিল খুতৰা একেলগে মিক্স কৰি কেইডালমান ছিঙিলোঁ। পিঁয়াজ পাত, অমিতা, আলুৰ আগ, মূলা, ধনিয়া পাত। আজি ইয়াৰ পৰা মই আলুৰ আগহে বনাম, বাকীখিনি পিছত খাম। মই আৰু এখন বেলেগহে ভাজি বনাম, সেয়াও আপোনালোকক দেখুৱাই আছোঁ। বেলেগ ভাজি এখন যে বনাম বুলি কৈছোঁ, এইজোপা হৈছে ক'লা কচু। আমাৰ ঘৰটোৰ পাছফালে আছে। ইয়াৰ পৰাই আজি ডাল এটা কাটি নি বনাব লাগিব। ক'লা কচুখিনি এয়া কাটি ল'লোঁ চুচ গুচাই। এতিয়া মই এইখিনি পানীত তিয়াই ৰাখিম 15-20 মিনিটৰ কাৰণে। যদি কচুত খজুৱা ভাৱ থাকে সেইটোও গুচি যাব পানীত তিয়ালে মানে। আৰু এইফালে মই কেৰাহী গৰম কৰিছোঁ আৰু ইয়াত দিছোঁ খুন্দি লোৱা নহৰু অকণমান। এইখিনি অকণমান ভাজি ল'ম। আৰু এতিয়া দি দিছোঁ এখিলা তেজপাত। পিঁয়াজ আৰু বিলাহী একেলগে খুন্দি লৈছিলোঁ, সেইখিনিও ইয়াতে দি দিছোঁ। আৰু এইখিনিও অকণমান ভাজি ল'ম। আৰু এয়া দিছোঁ জোখমতে নিমখ আৰু হালধি। এই ক'লা কচুটো খাবলৈ এইকাৰণে ভাল পাওঁ, এই কচুটো একেবাৰে নখজুৱায়। কিছুমান কচু আকৌ জ্বলা বা টেঙা কম বেছি হ'লে খজুৱায়, কিন্তু এই কচুটো একেবাৰে নখজুৱায়। এতিয়া মই দি দিছোঁ ধনিয়া গুড়ি, জিৰা গুড়ি আৰু জালুকৰ গুড়ি। ঠাণ্ডাত অকণমান জালুকৰ গুড়িটো খাই বেছি ভাল লাগে, আৰু এই কচুটোৰ লগত জালুক দিলেহে বেছি ভাল পাওঁ খাই। এইখিনি এতিয়া ভালকৈ মছলাখিনি ভাজি লৈছোঁ। আৰু এতিয়া মই কচুখিনি দি দিছোঁ। কচুখিনি এতিয়া দেখিছে নহয়, ইমান বেছি বেছি লাগিছে। যেতিয়া সিজিব একেবাৰে অকণমান হৈ পৰিব। আৰু এতিয়া দি দিছোঁ কেইডোখৰমান আলু আৰু ৰঙালাও। এই কচুৰ লগত যদি ৰঙালাও অকণমান দিয়া যায় নহয়, খাবলৈ বিৰাটেই টেষ্টি হয়। যদি কেতিয়াও ৰঙালাও দি খোৱা নাই তেনেহ'লে কেতিয়াবা খাই চাবচোন ৰঙালাও অকণমান দি পেলাই। এতিয়া কচুখিনি মই কম জুইত ভাজি থাকিম। আৰু অকণমান ঢাক মাৰি দিছোঁ, মাজে মাজে লৰাই থাকিম। এয়া কচুৰ পৰা পানী ওলাইছেই। এইখিনি অলপ আধা সিজা হৈছে। আৰু এতিয়া মই দি দিছোঁ মাছৰ মাথা। 2টা ফ্ৰাই কৰি থোৱা আছিলে, সেইকেইটা মই দি দিছোঁ। মাছৰ মাথা দিলে খাবলৈ বিৰাট টেষ্টি হয় এই কচুৰ লগত। এনেও কচুৰ লগত মাছৰ মাথা দিলেতো খাবলৈ ভালেই হয়। এতিয়া মই পুনৰ ঢাকি দিছোঁ আৰু কম জুইতে এইখিনি মই সিজিবলৈ দিছোঁ। এয়া চাওক, কচুখিনি সিজিছে। আৰু এতিয়া মই অকণমান গৰম পানী দি দিছোঁ। অলপ থুপথুপীয়া হ'লে খাবলৈ ভাল হয়, সেইকাৰণে অকণমান পানী দি দিছোঁ। এয়া চাওক, কচু সিজি কিমান অকণমান হৈ গ'ল দেখিছেই নহয়। মই কৈছিলোঁ নহয় আপোনালোকক একেবাৰে সিজিলে কমি যাব বুলি। আৰু এতিয়া একেবাৰে শেষত নমোৱাৰ আগে আগে মই এয়া ভাজি লোৱা
তিল এচামুচ দি দিছোঁ। তিল এচামুচ দি দিলে খাবলৈ ইমানেই ভাল হয় নহয় কচু, আপোনালোকেও খাই চাবচোন কেতিয়াবা যদি নাই খোৱা। আৰু এতিয়া মোৰ কচুখিনি হৈয়ে গ'ল আৰু। এইফালে মই আলু ভাজি আছোঁ। আলুৰ লগত এতিয়া দি দিছোঁ, সিজাৰ পিছত আলুখিনি সিজাৰ পিছত এয়া 2টা কণী ফেটি লৈ পেলাই দি দিছোঁ। আমাৰ এহেঁতৰ তিনিটাক যদি এনেকৈ কণী আৰু আলু ভাজি দিওঁ ইমানেই যে ভাল পায় নহয় খাবলৈ। আৰু এতিয়া মই বনাম আলুৰ আগ। এয়া আলুৰ আগখিনি যে ছিঙি আনিছিলোঁ কুমলীয়া কুমলীয়া, এইখিনি মই ভালকৈ ধুই মেলি বাছি লওঁ। এইফালে তেল গৰম কৰিছোঁ আৰু নহৰু কেইফুটামানৰ শুকান জলকীয়া দি দিছোঁ। এইখিনি ভাজি লৈ পেলাই মই এতিয়া এটা কাটি লোৱা পিঁয়াজ দিছোঁ। অন্য শাকৰ ভাজি যেনেকৈ আমি বনাওঁ ঠিক তেনেকৈ বনালেই হৈ গ'ল। আৰু এতিয়া এটা আলু পাতল পাতলকৈ কাটি পেলাই দি দিছোঁ। জোখমতে নিমখ আৰু হালধি দি দিছোঁ। এইটো শাক কিন্তু খাবলৈ বহুত ভাল পাওঁ আমি। এই আলুখিনি ভালকৈ সিজিলত এতিয়া মই আলুৰ আগখিনি দি দিছোঁ। আলুৰ আগখিনি দি পেলাই মই কিন্তু অকণো নেঢাকোঁ, এনেকৈ লৰাই লৰাই ভাজি থাকিম যেতিয়ালৈকে আলুৰ আগখিনি নিসিজে। এতিয়া বনাই মেলি হৈ গ'ল, ভাত বাঢ়িবলৈ লৈছোঁ। এয়া আলু আৰু কণীৰ ভাজি। এয়া ভাত বাঢ়ি লৈছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। আৰু এটুকুৰা অকণমানিকৈ জলকীয়া লৈছোঁ, দেখিছে এইটো আমাৰ ঘৰতে লাগিছে জলকীয়া, বৰ দীঘল জলকীয়াটো। আৰু এটা জলকীয়া খাবই নোৱাৰি, ইমান জ্বলা ন, সেইকাৰণে কাটি অকণমান লৈছোঁ মই। আপোনালোকে নেহাঁহিব কিন্তু দেই, মই জলকীয়া খোৱাত একেবাৰে মিছা। আৰু এয়া কচু আৰু মাছৰ মাথা দি বনোৱা এইখিনি দাইল, ধনিয়া পাত দি দিছোঁ। আৰু এতিয়া মই ভাত খাবলৈ লওঁ। জলকীয়াডোখৰ ওপৰতে লৈ লৈছোঁ আৰু এইখিনি কচুৰ ভাজি খাই চাব লাগিব কেনেকুৱা হৈছে। আৰু এয়া আলুৰ আগৰ ভাজি, ইমান টেষ্টি হয় নহয়। কোনোবাই যদি খোৱা নাই খাব কিন্তু দেই আলু আগ। এতিয়া মই ভাত খাইছোঁ দেই, কেনেকুৱা হৈছে নাজানো আৰু খাই চাওঁ ৰ'ব। ভালেই হৈছে খাবলৈ দেই, নিজে বনোৱাটো আৰু বেয়া বুলি ক'মনে। সঁচাকৈ কৈছোঁ ভালেই হৈছে খাবলৈ। ৰেচিপি দুটা কেনেকুৱা পালে জনাব। আজিলৈ আহোঁ, পুনৰ লগ পাম। নমস্কাৰ।